হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকক বনাই দেখুৱাবলৈ লৈছোঁ মাছৰ টেঙা জোল। তাৰ কাৰণে মই লৈছোঁ কেইটামান মাছ, যিকেইটাত মই সোৱাদ অনুসৰি নিমখ আৰু হালধি সানি লৈছোঁ। এতিয়া এখন ফ্ৰাই পেন গৰম কৰি তাত মই অলপ মিঠাতেল দিম আৰু তেলখিনি গৰম হোৱাত এটা এটা কৰি মই মাছকেইটা প্ৰথমে ফ্ৰাই কৰি ল'ম। মাছৰ টেঙা জোল বনাবৰ কাৰণে মই লৈছোঁ কেইডালমান পিঁয়াজ পাত, 3টা বিলাহী, এটা আলু আৰু কেইটামান গুচোৱা মটৰ। আৰু শেষত প্ৰয়োজন হ'ব মোক কেইখিলামান মান ধনিয়াৰ পাত। এতিয়া মই পিঁয়াজ পাত, আলু আৰু বিলাহীকেইটা ভালদৰে ধুই সৰু সৰু কৰি কাটি ল'ম। তাৰ পাছত অন্য এখন প্লেটত ল'ম মই কেইটামান খুন্দা নহৰু, পাঁচফোৰণ, জলকীয়া আৰু আদা। এতিয়া মাছ ফ্ৰাই কৰি লোৱা তেলতে দিম মই কেইটামান পাঁচফোৰণ। পাঁচফোৰণকেইটা ক'লা পৰাত মই তাত দিম কাটি লোৱা আলুখিনি আৰু এইখিনি অলপ লৰাই পেলি সিজিবৰ কাৰণে ঢাক মাৰি ৰাখিম। অলপ দেৰি সিজাৰ পাছত পুনৰ এইখিনি মই লৰাই দিম আৰু আকৌ সিজিবৰ কাৰণে ঢাক মাৰি অলপ দেৰি ৰাখিম। আলুখিনি আধা সিজা হৈ গৈছে আৰু এতিয়া মই তাত কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এচামুচ হালধি আৰু সোৱাদ অনুসাৰে অলপ নিমখ দিছোঁ আৰু এতিয়া এই সকলোখিনি মই ভালদৰে লৰাই দিম। যেতিয়া বিলাহীখিনি অলপ গলিব তেতিয়া মই খুন্দি ৰখা নহৰু আৰু আদাখিনি তাত দি দিম। এতিয়া এনেদৰে লৰাই লোৱাৰ পাছত তাত মই কুটি ৰখা পিঁয়াজৰ পাতকেইখিলা দি দিম আৰু লগতে দিম মটৰকেইটা। এইখিনি অলপ ভালদৰে সিজাৰ পাছত তাত মই অলপ পানী দিম ভিউৱাৰ্ছ, এয়া চাওক সকলোখিনি ভালদৰে সিজি গৈছে আৰু তাত মই এতিয়া ভাজি ৰখা মাছকেইটা এটা এটা কৰি দি দিম। এনেদৰে গোটেইকেইটা মাছ মই দি ল'ম। আৰু 5 মিনিটমান সিজিবৰ বাবে মই ঢাকি ৰাখিম। এতিয়া কুটি ৰখা জলকীয়াকেইটা মই দি দিম আৰু অলপ লৰাই ঢাকি মই নমাই ৰাখিম। ভিউৱাৰ্ছ, এয়া মোৰ মাছৰ টেঙা আঞ্জা খাবৰ কাৰণে ৰেডি হৈ গৈছে আৰু তাত মই কেইখিলামান কুটি ৰখা মান ধনিয়াৰ পাত দি দিছোঁ। ভিউৱাৰ্ছ, আপোনালোকৰ যদি এই ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।